জিলাখীন সমস্যা চৰকাৰে স্থায়ী সমাধান কৰক। জিলাখীনৰ সমস্যা চৰকাৰে স্থায়ী সমাধান কৰক। সকলে ওচৰতে আহক। ভোগালী বিহু ওলগ জনাই আজি এই পবিত্ৰ দিনটোত আপোনালোক এনেধৰণে ওলাইছে, কাৰণ আজিৰ তাৰিখত আঁতৰিছে। সেই আঁতৰাৰ চেষ্টাটো কাৰ্বিসকলৰ বৰ্তমান প্ৰজন্মৰ যিসকল ব্যক্তি আছে, উঠি অহা প্ৰজন্ম আছে, সেইসকলে সিদ্ধান্ত লৈছে। তেখেতসকলে মৰ্মে উপলব্ধি কৰিছে প্ৰতাৰিত আমি হোৱা নাই, অসমীয়া খিলঞ্জীয়া ভাষিক ভূমিপুত্ৰ সকলো হৈছে। আৰু সেয়ে লিপচলংফা প্ৰমুখ্যে এক সচেতন উঠি অহা প্ৰজন্মই সিদ্ধান্ত ললে যে আমি ঐক্য হব লাগিব, নহলে আমিও নিঃশেষ হম, খিলঞ্জীয়া অসমীয়া ভাষী ভূমিপুত্ৰ সকলো নিঃশেষ হব। আৰু এই যদি একত্ৰীকৰণ প্ৰক্ৰিয়াটো যিহেতু তেখেতসকলৰ হৃদয়ৰ পৰা আহিছে, তেতিয়া কৰিছো তোমালোকক আমি নৃতাত্ত্বিকভাৱে তেওঁলোকে ঘোষণা কৰিছে পৃথিৱী ভাষাৰ সৃষ্টি ইয়াৰ পৰাই হৈছে। গতিকে আমাৰ এই ভূখণ্ডত প্ৰথম ৰজা আছিল মৈৰাং কছাৰী। সেই মৈৰাং কছাৰী তত্ত্বাৱধানত আমি হৰপ্পা সভ্যতা আমি গঢ় দিছিলো। হৰপ্পা সভ্যতা গঢ় দিয়া এই খিলঞ্জীয়া ভূমিপুত্ৰসকল কেতিয়াও এচামৰ সভ্যাগ্ৰাসী কবলত পৰা মুক্ত হবলৈ আজি আমি এই বিহু দিনাখন পবিত্ৰখনত আমি এনেধৰণে একলগ হবলগীয়া হৈছে। গতিকে আমি একলগ হোৱাৰ সময়, এই সময়ত যিহেতু কাৰ্বিসকলে মৰ্মে উপলব্ধি কৰিছে, সেই তেখেতসকলৰ যিখিনি বেদনা, তেওঁলোকৰ হৃদয়ংগমৰ যিখিনি বাণী, সেইখিনি লৈ লিপচলংফা আহিছে। গতিকে আপোনালোকক মই বেছি হেৰি নকৰো, আজি এনেধৰণে আপোনালোক ওলাই অহাৰ কাৰণে আমি সুখী হৈছো। নিশ্চিতভাৱে খিলঞ্জীয়া ঐক্যবদ্ধভাৱে অনাগত দিনত আমাৰ সকলোৰে সুৰক্ষিত আমি অসম গঢ় দিব পাৰিম। আৰু ইয়াৰ পৰাই চৰকাৰে যি শেহতীয়াকৈ প্ৰচেষ্টা হাতত লৈছে উচ্ছেদ, সেয়া আমি প্ৰতি মুহূৰ্তত সমৰ্থন জনাই আছো। গতিকে কাৰ্বি আংলঙৰ ক্ষেত্ৰতো যে ভূমিকা লৈছে, সেয়া আমাৰ ইয়াৰ পৰা আমাৰ তেখেতসকলৰ লগত আমাৰ ঐক্যমত আমি পোষণ কৰিছো। কিন্তু খবৰদাৰ, যদিহে উচ্ছেদ কাৰ্য ভেকু ভাওনা কৰিলা, সেইদিনাখন কিন্তু তোমালোকে ৰক্ষা নাপাবা, কাৰণ তোমালোকো ভূমিপুত্ৰ। আমি বুজি পাম, সেইদিনাখন তোমালোকক প্ৰথমবাৰ বুজাম যে ভাৰতীয় সংবিধান এটা দিশত গৈছে আৰু এটা মেকানিজিম এটা দিশত গৈছে। তোমালোকে মেকানিজিমৰ কবলত পৰিছা। উভতি আহা ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত আহি পেলাই এই সকলো মানুহক তোমালোকে মুক্ত কৰা। ধন্যবাদ। মই আপোনালোকক পুনৰ মোৰ এই বিহুৰ পাকখনত শুভেচ্ছা জনাই মই মোৰ মাইক্ৰফোনটো এতিয়া সংগ্ৰামী নেতা লিপচলংফা হাতত মই আগবঢ়াই দিছো। নমস্কাৰ কাৰ্ডম। দেশৰে চন্দ্ৰমা কালেণ্ডাৰে আৱৰে অগণি কালিকা, দেশৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে। এই দেশৰে চন্দ্ৰমা সেই কালেণ্ডাৰে আৱৰি ৰাখি আছে। এইটো আমাৰ একতা নথকাৰ কাৰণে আজি অসমীয়া অস্তিত্বখিনি নথকা হৈ আছে।
কাৰ্বি আংলঙত খিলঞ্জীয়াসকলৰ অস্তিত্বখিনি নথকা হৈছে সেই যিখিনি কাল এন্ধাৰে যিটো আৱৰি ৰাখিছে আমাৰ অস্তিত্ব আমাৰ সংস্কৃতি আমাৰ গোটেইটো বিষয়টোৰ ওপৰত সেইখিনি ক্ষেত্ৰত এতিয়া আমি ঐক্য একতা আৰু সেই একতা বল দেখুৱাই পেলাই সেই এন্ধাৰ হৈ থকাটো এতিয়া আমি পোহৰ দিয়া আৰম্ভ কৰিব লাগিব যেহেতু আমি প্ৰথমতে মই ধন্যবাদ বুলি নকওঁ আমি সদায় কৈ আহিছো আমি ধন্যবাদ বুলি নকওঁ আৰু মোক ইয়াতে সংগ্ৰামী নেতা হিচাপে মোক আপোনালোকে স্বীকৃতি দিব নালাগে মই হৈছে এজন সাধাৰণ যুৱক সাধাৰণ সমাজসেৱক অৰ্থাৎ মই এজন কাৰ্বি খিলঞ্জীয়া হিচাপে মাত্ৰ নিজৰ এটা দায়িত্বখিনি পালন কৰিছো সেইটোৱেই ইয়াৰ বাহিৰে মোক বোলে আপোনালোকে সন্মান দিব লাগে মোক নেতৃত্ব সংগ্ৰামী নেতা হিচাপে মোক স্বীকৃতি দিব লাগে সেইটো নালাগে দিয়ক সেইকাৰণে যেহেতু মোক সেই গামোচা দিয়াটো যে প্ৰথমবাৰৰ বাবে মই ইয়াত আহিছো তৰাদুবিত আহিছো সেইকাৰণে মাত্ৰ গামোচা দিয়া বুলি সেইটো মই অনুভৱ কৰিছো মোক সংগ্ৰামী নেতা হিচাপে গামোচা দিয়া সেই গ্ৰহণ কৰা নাই মই এজন খিলঞ্জীয়া এজন ভূমিপুত্ৰ এজন কাৰ্বি এজন অসমীয়া এজন খিলঞ্জীয়া হিচাপে ফেলাংপি খেৰণিৰ পৰা ইয়ালৈকে আহিছো আলহী হিচাপে বিহু এটা ভোগালী বিহুৰ সেই শুভেচ্ছাত মোক এটা গামোচা দিছে সেইটো মই এটা সন্মান হিচাপে মোক গ্ৰহণ কৰিছো সেইটো যিহেতু লগতে বহুতখিনি ক্ষেত্ৰত এতিয়া মই দীঘলীয়া কথা মই নকওঁ এইখিনি পৰ্যায়ত আমি থিয় দিছো মাত মাতিছো সেইটো এটা আৰম্ভণিহে বহুখিনি ক্ষেত্ৰত আমি আগুৱাই যাবলগীয়া আছে কৰিবলগীয়া আছে নিজৰ ধাৰণা নিজৰ চিন্তাধাৰা আমি সলনি কৰিবলগীয়া সেইটো আছে এতিয়া গোটেই অসমত এই সমস্যা কেতিয়াও কাৰ্বি আংলঙৰ সমস্যা হৈ থকা নাই এতিয়া এই সমস্যা এটা সমগ্ৰ অসমৰ সমস্যা কিন্তু এই যেতিয়া আমি কাৰ্বি আংলঙৰ পৰা আমি আৰম্ভ কৰো কাৰ্বি আংলঙত অসমৰ সমস্যা কেতিয়াও কাৰ্বিসকলৰ সমস্যা হোৱা নাই কাৰ্বিসকলৰ সমস্যা কেতিয়াও কাৰ্বিসকলৰ সমস্যা কেতিয়াও অসমীয়াৰ সমস্যা হোৱা নাই আজি যদি কোনোবা কাৰ্বিসকলক যদি ঠাট্টা বা দপদপনি চলাই অসমীয়াসকলে নিৰ্বিকাৰ নিমাত হৈ থাকিব কালি যদি কোনোবা যদি অসমীয়া ভাষীসকলক ঠাট্টা কৰিব দপদপনি কৰিব মাৰপিট কৰিব কাৰ্বিসকলে চুপচাপ বহি থাকিব নিৰ্বিকাৰ নিমাত হৈ থাকিব কাৰণ কিয় আমাৰ মাজত সেই ঐক্য একতা কথা কেতিয়াও আমি বহি পেলাই কেতিয়াও আমি আলোচনা কৰা নাই কেতিয়াও আমি যিটো আমাৰ মাজত যিটো ভেদভাৱ সেই ভেদভাৱটো যিটো শুধাৰবলগীয়া বা যিখিনি বাকী আছে যিটো আমি ঐক্য নোহোৱাৰ কাৰণে কিনি আমি নিজৰ অস্তিত্বখিনি হেৰাই গৈছে নিজৰ আদৰ নিজৰ সন্মানখিনি কেনেকে নথকা হৈছে এইখিনি কথা কেতিয়াও আমি আলোচনা কৰা নাই কেতিয়াও এইখিনি কথা আমি অনুভৱ কৰা নাই সেইকাৰণে আজি এইখিনি মঞ্চত মই থিয় দিয়া আপোনাৰ লগৰ বা আমি যিটো একতা ঐক্য হৈ পেলাই মাত মানে সেইটো বহুত মই ভাল লাগিল অন্তৰ দি মই কৈছো কৰবাত মনত একদম আঠা লাগি থকা নাই যে মই ৰংফাৰটো ইহি পেলাই ইয়াত বোলে চিঞৰি কথা কৈছে মোৰ সেইটো নহয় যে অন্তৰি দি কৈছো অসমীয়া ভাষীসকলৰ যদি দেখো একেটাই চকুপানী দেখো একেটাই সংকট একেটাই আমি নোপোৱা এই আশংকাটো আমি দেখো যেতিয়া কাৰ্বি সমাজক যদি কাৰ্বিসকলৰ কোনোবা চেহেৰাক দেখো সেই কাৰ্বিহক একেটাই দেখো তেনেহ'লে আমাৰ মাজত সেই ভেদভাৱ কিয় একেটাই অধিকাৰ প্ৰায় গোটেইখিনি অধিকাৰ নিজৰ অস্তিত্বখিনি নথকা একেলগে আমি ক্ষতিখিনি একেটাই আমি ক্ষতিখিনি আমি নথকা হৈছে বা যিমানখিনি ভুগিবলগীয়া হৈছো ক্ষতিখিনি একেলগে চবৰে অসমীয়া ভাষী বুলি নহয় খিলঞ্জীয়াসকলৰ একেটাই গোটেইখিনি ক্ষতিখিনি হৈ আছে সেইকাৰণে 30-40 বছৰ যিটো আমি নোখোৱা হয় এটা কথা বলো এটা যদি চাব যাওঁ আচলতে আপোনালোকৰ মাজত মই থিয় দি পেলাই আজি মাত মাতা আচলতে মই লাষ্টই কৰিছো প্ৰথমত মোতকে বহুতখিনি বয়সস্থ মানুহ আছে ইয়াৰ আগৰ পৰা যিটো আগৰ বয়সস্থ লোকসকলে তেওঁলোকে এইখিনি নেতৃত্ব দিব লাগিছিল আজি যে অসমত বা কাৰ্বি আংলঙত যিমানখিনি খিলঞ্জীয়া আছে বড়ো আছে ডিমাচা আছে অসমীয়া ভাষী আছে কিন্তু আজিলৈকে কোনো এইখিনি ক্ষেত্ৰত নেতৃত্ব দিব বিচৰাই নে দিব পৰা নাই নে সেইখিনি মনোভাৱটো অহা নাই সেইটো মই ক'ব পৰা নাই বা সেইটো মই ক'ব নিবিচাৰো কিন্তু আজি যি হৈছে বহুত দেৰি হৈছে কিন্তু দেৰি হলেও কিন্তু এইখিনি সময়ৰ পৰা এইখিনি পৰ্যায়ৰ পৰা যদি আমি আৰম্ভ নকৰো আমাৰ অস্তিত্বখিনি যে কেনেকে শেষ হৈ যাব সেইটো আমি নিজৰ ভৱিষ্যতখিনি আমি সকলোৱে আমি দেখিলো কেনেকে যে বহিৰাগত মানুহ লোকসকল ইয়াত আহি পেলাই আলহী হিচাপে তেওঁলোকক আমি গ্ৰহণ কৰিছিলো কিন্তু যে ইয়াত আহি পেলাই আজি খিলঞ্জীয়াসকলক গো বেক বুলি কয় আজি খিলঞ্জীয়াসকলক চাইনিজ বুলি কয় আজি খিলঞ্জীয়াসকলক মাটি গোটেইখিনি দখল কৰা হয় খিলঞ্জীয়াসকলৰ তেজ পৰাই হত্যা কৰে মাৰপিট কৰে ঠাট্টা কৰে দমন কৰে সেইটো কিয় কাৰণ আজিলৈকে আমাৰ একতা কেতিয়াও আমি সেই একতাৰ কথা আজিলৈকে আমি চিন্তা কৰা নাই সেইকাৰণে ইয়াত হয়তো বহুতখিনি হয়তো ইয়াত সংগঠন থাকিব পাৰে নেতৃত্ব দিয়া বা সংগঠন থাকিব পাৰে কিন্তু মই বা আমি যদি সংগঠন হিচাপে নিজক আমি স্বীকৃতি দিওঁ
এই বস্তু আমি আগুৱাই যাব নোৱাৰিম বা আমি আগুৱাই ল'ব নোৱাৰিম সেইকাৰণে আমি অসমীয়া হিচাপত আমি কি কৰিব লাগে মই এজন কাৰ্বিঙৰ যিটো আন্দোলন আপোনালোকে দেখিছে কোন এটা নিৰ্দিষ্ট সংগঠন ৰাজনৈতিক মানে সংগঠনে কোন এটা নেতৃত্ব দিয়া সেইটো নহয় সেইটো হৈছে সাধাৰণ সমাজ এজন কাৰ্বি হিচাপে কি কৰিব লাগে এজন খিলঞ্জীয়া হিচাপে কি কৰিব লাগে সেই হিচাপে এটা যিটো আন্দোলন দেখিছে সেইটো সাধাৰণ সমাজে থিয় দি পেলাই সেইটো আন্দোলন কৰে এটা আন্দোলন সেইটো হৈছে কাৰ্বি আন্দোলন অৰ্থাৎ খিলঞ্জীয়াসকলৰ আন্দোলন সেইকাৰণে আজি ইয়াতে যি সকলোকে আপোনালোকে থিয় দিছে মই মাত্ৰ এইখিনি মই জানো যে ইয়াত অসমীয়া ভাষী মই অসমীয়া ভাষী বুলিও মই ইয়াত মই স্বীকৃতি নিদিও ইয়াত মাত্ৰ অসমীয়া অৰ্থাৎ খিলঞ্জীয়াসকলে ইয়াত নিজৰ ভূমি সুৰক্ষাৰ কাৰণে মাত মাতা বা সেইখিনি লোক ইয়াৰ কাৰণে ইয়াত থিয় দিছে সেইখিনি মাত্ৰ মই জানো সেইকাৰণে এতিয়া হয় ক'ৰবাত আমি সদায় কৈছো ক'ৰবাত আমাৰো ভুল আছে ক'ৰবাত আপোনালোকৰ ভুল আছে আমি কেতিয়াও যে আমি খিলঞ্জীয়া অসমীয়া কাৰ্বি হওক ডিমাচা হওক বড়ো হওক তিৱা হওক অসমীয়া ভাষী হওক যে আমি এক বুলি সেই কথা আমি কেতিয়াও আমি আলোচনা কৰা নাছিলো কেতিয়া আমি ভবা নাছিলো অসমীয়াসকলে পৃথককে কাৰ্বিলত থকাৰ পাছতো পৃথককে বহি আছে কাৰ্বিসকলে পৃথককে বহি আছে বা অন ডিমাচা বড়োসকলে পৃথককে বহি আছে কিন্তু ইয়াৰ সুবিধা কোনে লৈছে বহিৰাগত লোকসকল আহি পেলাই ইয়াতে গোটেইখিনি সুবিধা পাতি লৈ পেলাই এতিয়া অসমীয়া ভাষীৰ কিমান চাকৰি পায় আমি কাৰ্বিসকলে কিমান চাকৰি পায় দিছে ভূমিৰ প্ৰতি সুৰক্ষাৰ প্ৰতি অস্তিত্বৰ প্ৰতি যিটো আপোনালোকে মাত মাতি থিয় দিছে সেইটো আপোনালোকৰ নিজৰ অধিকাৰ আৰু সেইটো নিজৰ কৰ্তব্য আৰু এটা দায়িত্ব সেইটো বুলি আমি জানো আৰু সেইকাৰণে সেইটো এতিয়া কাৰ্বি আংলঙত সেই ঐক্য একতা এতিয়া তৰাডুবিৰ পৰা আৰম্ভ হৈছে আজি এই একতা ঐক্য এইটো আজি আৰম্ভ হোৱাৰ লগে লগে এই আৰম্ভ হোৱাৰ লগে লগে কাৰ্বি আংলঙত যিমানখিনি অসমীয়া ভাষী আছে খিলঞ্জীয়া আছে এই হোৱাৰ লগে লগে কোনো এজন অনা অসমীয়া বহিৰাগত লোকসকলে ইয়াত আহি পেলাই আমাক দমন কৰিব তেওঁলোকে 1000 বাৰ চিন্তা কৰিলেহে আমাক দমন কৰিব পাৰিব কোনোবা যে আমাক চাইনিজ বুলি ক'ব কোনোবা যে আমাক গোবেক বুলি ক'ব কোনোবা যে ইয়াত আহি পেলাই আমাৰ খিলঞ্জীয়া ভূমি জোৰ জবৰদস্তি দখল কৰিব আমাৰ প্ৰতি দমন নীতি দপদপনি বা মাৰপিট কৰিব সেইটো তেওঁলোকে নকৰাৰ আগতে তেওঁলোকে 1000 বাৰ তেওঁলোকে চিন্তা কৰিব লাগিব সেইকাৰণে আমি খিলঞ্জীয়াৰ ঐক্য খিলঞ্জীয়াৰ একতা খিলঞ্জীয়াৰ যিটো সেই বল সেইখিনি দেখুৱাটো আমি আৰম্ভ কৰিব লাগিব সেইকাৰণে এইখিনিত এতিয়া আমি যিমানখিনি ইয়াত উপস্থিত আছো আমি যিসকলোকে ইয়াত থিয় দিছে অকল মোৰ পিছত বা যিসকল ইয়াত নেতৃত্ব দিছে এই লোকৰ লগত থিয় দিব নালাগে আপোনালোকে য'ত থিয় দিছে এজন অসমীয়া হিচাপে কি কৰিব আপোনালোকে এজন কাৰ্বি হিচাপে এজন খিলঞ্জীয়া হিচাপে আপোনালোকে কি কৰিব লাগে কাৰণ আমি নিজক অসমীয়া হিচাপে আমাক কেতিয়া স্বীকৃতি আমি নিজক নিদিও এজন কাৰ্বি হিচাপে নিজক স্বীকৃতি নিদিও আমি নিজক কি দিও বোলে মই আমুক পাৰ্টিৰ মানুহ সেইটো বুলি কওঁ মই বোলে আমুক সংগঠনৰ মানুহ কিন্তু যে নিজক যে এই সংগঠন পাৰ্টিৰ মানুহ বুলি কৈ যে কেনেকে যে নিজৰ ভূমিখিনি বেগে লৈ লৈছে আমি যে বিভাজন হৈ পেলাই একেটা গাঁৱতো আমি ইয়াত অসমীয়া ভাষীৰ মাজত এনেকুৱা হয় খিলঞ্জীয়াৰ সেই মনোভাৱটো চবৰে একেটা গাঁৱতে তাত বেলেগ বেলেগ পাৰ্টি হোৱাৰ কাৰণে না আমি নিজক একেলগে না আমি সন্মান কৰো মাত মাতো না আমি থিয় দিওঁ কোনোবা কিবা এটা বিপদত পৰিলেও সেইটো হয় নিজৰ পাৰ্টিৰ কাৰণে নিজৰ পাৰ্টিৰ নাম লৈ পেলাই নিজৰ সংগঠনৰ নাম লৈ পেলাই আমি সহযোগ বা সঁহাৰি সেইটো আমি দিব নিবিচাৰো কাৰণ কিয় মই বোলে বেলেগ আমুকৰ পাৰ্টি মানুহ মই বোলে বেলেগ এটা সংগঠনৰ মানুহ সেইকাৰণে যিটো আমি আন্দোলন কৰিছো কোনো এটা পাৰ্টিৰ বা সংগঠন নাম নোলোৱাকেহে আমি এজন কাৰ্বি হিচাপে নেতৃত্ব দিছো সেইকাৰণে যিটো উচ্ছেদটো লৈ পেলাই উচ্ছেদৰ কথাটো লৈ পেলাই এটা কাৰ্বি আংলঙত এতিয়া একেবাৰে নথকা হৈছে বহিৰাগত লোকসকল আহি পেলাই কেনেকে যে কাৰ্বিসকলৰ ভূমি অধিকাৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ কেনেকে লৈ লৈছে সেই সকলো কথাই আপোনালোকে জানে আৰু এটা কথা আপুনি গোটেই কাৰ্বি আংলং বা কাৰ্বি সমাজেও আমি এটা বস্তু আমি অনুভৱ কৰিছো যে খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে অসমীয়া ভাষী যিসকল আছে অসমীয়া ভাষীসকলেও কাৰ্বি আংলঙত যি হিচাপে জনগোষ্ঠীয় লোকসকল কাৰ্বিসকলে যিটো অধিকাৰ প্ৰাপ্য পায় সেই একেটাই আদৰ সেই একেটা সন্মান সেই একেটা অধিকাৰ গোটেইখিনি কাৰ্বি আংলঙত তেওঁলোকে পোৱা আৰম্ভ হ'ব আৰু একেটাই সন্মান হ'ব এই বস্তুটো আমি কেতিয়াও অনুভৱ কৰা নাছিলো সেইকাৰণে কৈছো ক'ৰবাত আমাৰ ভুল আছে ক'ৰবাত আপোনালোকৰ ভুল আছে ক'ৰবাত
আমাৰ মাজত সেই ভেদভাৱ আমাৰ সেই চিন্তাধাৰা আমি কেতিয়াও আমি যে বহি পেলাই আমি আজিলৈকে আলোচনা কৰা নাই যে আমি নাই ক'ত ভুল ভ্ৰান্তি হৈছে ক'ত শুধৰাব লাগে ক'ত আমি চিধা কৰিবলগীয়া আছে ক'ত আমি আলোচনা মৰ্মত বহি পেলাই এটা টেবুলত এটা মঞ্চত বহি পেলাই যে এটা সমন্বয় যে আমি গঠন কৰিব লাগে সৃষ্টি কৰিব লাগে এই বিষয়টো আমি কেতিয়াও আমি আলোচনা কৰা নাই কিন্তু যে আজি 40-50 বছৰ পিছত যে আজি এই মঞ্চ পাইছো যেতিয়া অসমীয়া ভাষী সন্তানৰ লগত আমি আলোচনা কৰিছো তেতিয়া আমি কথা পাতিছিলো আচলতে ভুল আমাৰ কাৰ্বিলৰ যিসকল বসবাস কৰি থকা অসমীয়া ভাষীসকলৰ কাৰণে হোৱা নাই আমাৰ মাজত যিটো ভেদভাৱ আৰু অসমীয়া ভাষীসকলে যি হিচাপে আমাৰ মাজত যি ভেদভাৱ এইটো সাধাৰণ ৰাইজৰ কাৰণে হোৱা নাই হৈছে কাৰ কাৰণে পৰিষদ যিসকল নেতৃত্ব দিছে এওঁলোকৰ যিটো সমদৃষ্টি নথকাৰ কাৰণে আমাৰ মাজত ভেদভাৱ হৈ আছে আৰু দিছপুৰত যিসকলে নেতৃত্ব দিছে দিছপুৰত যিসকলে বহিছে সেই দিছপুৰত বহা এওঁলোকৰ যিটো কাৰ্বি বা জনগোষ্ঠীয়সকলৰ প্ৰতি যিটো সমদৃষ্টি নথকাৰ কাৰণে আমি এটা সময়ত অসমীয়া ভাষীসকলক কাৰ্বিসকলে বেয়া পাইছিলে অসমীয়া ভাষীসকলক বাদ দি পেলাই আমি বেংগলী আৰু বেহালীক আমি আপোন কৰি লৈছিলো যেনেকে এতিয়া কাৰ্বি আংলঙত বসবাস কৰা অসমীয়া ভাষীসকলে বেংগলী আৰু বেহাৰীসকলক আপোন কৰা এটা সিদ্ধান্ত বা এটা মনত সেই ধাৰণা এটা ভাৱ সৃষ্টি হোৱা আৰম্ভ হৈছে কিয় কাৰণ আমাৰ মাজত সেই একতা নথকাৰ কাৰণে সেইকাৰণে বস্তুটো এটা সময়ত এতিয়া কাৰ্বিসকলে বা সাধাৰণ ৰাইজে অসমীয়া ভাষীসকলক ইমানখিনি আপোন কৰিব পৰা নাই কিয় কাৰণ ক'ৰবাত কাৰ্বিসকলৰ সমস্যা হলে অসমৰ সমস্যা নহয় যিমানে নহওক কিয় সেইকাৰণে সেইদিনা এওঁলোকৰ লগত কথা পাতিছিলো কেইদিনমানৰ আগত আপোনালোকে দেখিছে মেঘালয় সীমান্তৰ যিটো অসমৰ মেঘালয় সীমান্তত তাত এজন ব্যক্তিক তাত গুলীয়াই হত্যা কৰিছিলে গোটেই এটা ডাঙৰ এটা বাঁহ লৈ পেলাই গোটেই মাথাটো ভাঙি মেলি পেলাই তাত গোটেই হত্যা কৰিছিলে তেতিয়া অসমৰ জ্যেষ্ঠ নেতাসকল ক'ত আছিলে অসমৰ মুখ্যমন্ত্ৰী ক'ত দিছপুৰবাসী ক'ত যেতিয়া আমাৰ কাৰ্বি এজন মহিলাক ধৰ্ষণ কৰি পেলাই হত্যা কৰিছে 5জন অভিযন্তাই তেতিয়া কোনো এটা চেটেলাইট নিউজ চেনেল না দেখুৱাইছে না কোনো এজন জ্যেষ্ঠ নেতাই মাত মাতিছে আজি এই মহিলা যদি কাৰ্বিৰ বাহিৰে অন্য জাতিৰ হলহেঁতেন মুখ্যমন্ত্ৰী নিজে আহি পেলাই এটা সেপাৰেট এটা কমিশ্যন বহাই দিলেহেঁতেন কিন্তু ঘটনা ক'ত কাৰ্বি বা জনগোষ্ঠীৰ মাজত হৈছে এইবোৰ ভেদভাৱৰ কাৰণে আমাৰ মাজত এটা বিভাজনখিনি সৃষ্টি হৈছে আপোনাৰ বা আমাৰ ভুলৰ কাৰণে নহয় আমাৰ ভুল মাত্ৰ এইখিনি যে আমি কেতিয়াও এটা কোঠাত এটা সমন্বয়ৰ কাৰণে আমি বহি পেলাই আজি যিটো মঞ্চ আমি সৃষ্টি বা তৈয়াৰ কৰিছো এই তেনেধৰণৰ মঞ্চ আমি কেতিয়াও আমি না তৈয়াৰ কৰাৰ চেষ্টা কৰিছো না আলোচনা কৰিছো না বৈঠক কৰিছো না আমি কিবা এটা সিদ্ধান্ত লৈছো তে সেইকাৰণে আমি 16 তাৰিখত গোটেই অসমৰ পৰা আহি আছে আৰু সেইখিনি আপোনালোকেও কোনে কেইজন নেতৃত্ব দিয়া সকলে তাত আপোনালোকে উপস্থিত যদি হয় আমাৰ মাজত যি হিচাপে আমি আন্দোলন আগুৱাই লৈ যাম সেইখিনি ক্ষেত্ৰত আপোনালোকে তাত সংযোগ বা আপোনালোকৰ ফালৰ পৰা তাত থিয় দিয়াটো আমি প্ৰয়োজন বুলি ভাবো আৰু সেইটো বুলি নহয় আজিৰ পৰা আমি যেতিয়া আমি বকলীয়া ঘাটত আমি আলোচনা কৰিছো যেতিয়া এখেতৰ মন্তব্যখিনি শুনিলো সংবাদ মাধ্যমত কিছুমান প্ৰচাৰ কৰিছিলে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছিলে মন্তব্যখিনি দিছিলে সেই সময়ত তেখেতৰ কথা শুনি মোৰ চকু পানীৰ পৰু অৱস্থা হৈছে গোটেই মোৰ গাৰ নোমটো উঠি গৈছে এই কথা মই কিমান বছৰ মই শুনিব চেষ্টা কৰিছো কিন্তু অৱশেষত এতিয়া এইখিনি অন্তৰেদি এইখিনি কথা আমি শুনিব পাৰিছো বা অনুভৱ কৰিব পাৰিছো সেইকাৰণে তথাপিও মই ধন্যবাদ বুলি নকওঁ সেইটো আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য নিজৰ মাতৃকনো সঁহাৰি জনোৱা বা থিয় দিয়া কোনে ধন্যবাদ বুলি কয় নিজৰ এটা কৰ্তব্য দায়িত্বই সেইটো সেইকাৰণে আমি উচ্ছেদ যিটো অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ লগত যিটো কথা বা যিটো বৈঠক হৈছে সেইটো যদি তেওঁলোকে পূৰণ কৰে আমি তেওঁলোকক সন্মান জনাম কোনো এটা পাৰ্টিক বেয়া নকওঁ কোনো এটা নেতৃত্ব দিয়া ব্যক্তিক আমি বেয়া নকওঁ কিন্তু তেওঁলোকে জনগোষ্ঠীয় লোকসকলৰ প্ৰতি আমাৰ অস্তিত্বৰ প্ৰতি যদি আমাৰ দাবীৰ প্ৰতি যদি তেওঁলোকে গুৰুত্ব দিয়া বা সমাধান কৰে আমি তেওঁলোকক সন্মান কৰিম বা আমি আদৰণি জনাম যদিহে নহয় কাৰ্বি আংলঙত ইয়াতকে ভয়ানক এটা আন্দোলন হ'ব সেইটো আজি এই মঞ্চৰ পৰাহে এইটো আমি স্পষ্ট কৰিছো সেইটো আমি জনাইছো কাৰণ এতিয়া কাৰ্বি আংলং মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়াৰ এটা বঁটা আহিব গৈ আছে সেই খিলঞ্জীয়াত তাত অসমীয়া আছে তাত গাৰো আছে তাত বড়ো আছে তাত ডিমাচা আছে তাত কাৰ্বি আছে বা অন্যান্য তাত বিভিন্ন ধৰণৰ তাত জনগোষ্ঠীয় লোকসকল তাত থিয় দিব জনগোষ্ঠীয় লোকৰ খিলঞ্জীয়াসকল এই খোৱা মানে হিমন দিছপুৰবাসী যিসকল আছে এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব
তেওঁলোকৰ কাৰ্বিসকলৰ দাবী যেতিয়ালৈকে পূৰণ নকৰে বা খিলঞ্জীয়া যে কেনেকে যে কাৰ্বিসকল বা জনগোষ্ঠীয় কাৰ্বি আংলং যিসকল খিলঞ্জীয়াসকল কেনেকে যে অস্তিত্বহীন হৈ আছে এই বস্তুটো তেওঁলোকে চিন্তা কৰিবই লাগিব সেইকাৰণে মই ইমানখিনি দীঘলীয়া মই নকওঁ যিহেতু আৰম্ভণি যিটো কথা কৈছো যে যি হৈছে এটা সময়ত কাৰ্বিসকলক এই আপোনালোকে জনগোষ্ঠীয় লোকসকল ট্ৰাইবেল বুলি এটা সময়ত মই চিধাকে কৈছো হা বেয়া পাব নালাগে এটা সময়ত বোলে ট্ৰাইবেল বুলি কৈ পেলাই ঘিণ কৰিছিলে এটা সময়ত এই অসমীয়া বুলি আপোন নহয় বুলি ঘিণ কৰিছিলে কিন্তু যি হৈছে কৰবাত আপোনালোকৰ ভুল আছে কৰবাত আমাৰো ভুল আছে কিন্তু সেই ভুলটো এটা শুধৰা এটা সময় এটা এই খোৱা সময় এই খোৱাটো আচলতে এইখিনি মঞ্চত এতিয়া আচলতে চৰকাৰৰ লগত আমি বৈঠক কৰিছো তেওঁলোকে উচ্ছেদ কেইটামান জাগা কৰিব সেইটো আমি এটা আশা এটা আছে কিন্তু মাত্ৰ উচ্ছেদ হ'ব লাগে সেইটো নহয় আটাইতকৈ প্ৰয়োজনটো হৈছে যে আমাৰ মাজত সেই একতা যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম তেতিয়ালৈকে কেতিয়াও অসমখন কাৰ্বি আংলংখন সুৰক্ষিত হৈ থাকিব নোৱাৰে এতিয়া কাৰ্বি আংলং গোটেই জ্বলি পৰি গোটেই ভাঙি মেলি শেষ এতিয়া কাৰ্বি আংলং যিটো ষষ্ঠ অনুসূচী বুলি আমি জানো সেই কাৰ্বি আংলংটো শেষ কিন্তু সেই কাৰ্বি আংলং শেষ হৈছে কিয় এই শেষ হোৱাটো বিশেষ একো নহয় আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আমাৰ মাজত সেই একতা একমাত ঐক্য নোহোৱাৰ কাৰণে আচলতে কাৰ্বি আংলং সৰি পৰি ভাঙি মেলি এতিয়া শেষ সেইকাৰণে যিসকল লোকে হয় বহুতে মই শুনিছো যে অসমীয়া ভাষীসকলক একেটা আদৰ সন্মান কৰবাত অফিচত গ'লে একেটা সন্মান নোপোৱা হৈ আছে কৰবাত অসমীয়া ভাষীসকলে কিবা এটা কামৰ কাৰণে গ'লেও ভালকে সন্মান নিদিয়ে কথাবোৰ শুনিব নিবিচাৰে গুৰুত্ব নিদিয়ে চাকৰি কথাই নহওক কিয় ৰাজনৈতিক বা সামাজিক অধিকাৰৰ কথা নহওক কিয় ইমানখিনি গুৰুত্ব নিদিয়ে বুলি বহুতখিনি আমি শুনি আছো কিন্তু আজিৰ পৰা আপোনালোকে খোলাকে কওক কাৰ্বি আংলং মানে মোৰ মাতৃভূমি আৰু মাতৃভূমিৰ কাৰণে থিয় দিছো আৰু আমি এই বস্তুটো আপোনালোকে খোলাকে স্পষ্টকে কওক আৰু এইখিনিত অসমীয়া ভাষীসকলৰ লগত সেইটো সমৰ্থন বুলি মই নকওঁ সমৰ্থন বা আপোনালোকক সঁহাৰি সেইটো নকওঁ অসমীয়া সকলৰ সমস্যা মানে আমি কাৰ্বিসকলৰ সমস্যা য'ত লাগে তাত থিয় দিম আমি সেইকাৰণে মই ইয়াত দিছো এই ৰংফাৰে বোলে একদম কি যে ডাঙৰ দাঁতবোৰ কেনেকে চুলি নথকা মানুহে বিভিন্ন ধৰণৰ ভাষা কৈছে কথা কৈছে সেইটো নাভাবিব যিটো কৈছো অন্তৰেদি কৈছো সেইকাৰণে ধন্যবাদ দিছো আৰু চৰকাৰৰ লগত অসম চৰকাৰৰ লগত 17-18 তাৰিখত আমি কথা পাতি আছো লগতে পৰিষদৰ লগত 20 তাৰিখত আমি কথা পাতি আছো এওঁলোকৰ লগত যিটো কথা পাতো আৰু এটা কথা আমি কৈ আছো যে সদায় আমি আলোচনা কৰি আছো যে অসম চৰকাৰৰ লগত যিয়ে নহওক কাউন্সিলৰ লগত যিয়ে নহওক আমি এটা গণসমাৱেশখিনি আমি মাতিব গৈ আছো সেই গণসমাৱেশতে আমি গোটেই চৰকাৰে অসম চৰকাৰে পৰিষদে যি সিদ্ধান্ত লৈছে তাতেই গোটেইখিনি ৰাইজৰ মতামতখিনি আমি ল'ব বিচাৰি আছো সেইকাৰণে সেই মতামত মাত্ৰ কাৰ্বিসকলৰ মতামত নাথাকিব তাত অসমীয়া ভাষীসকলৰ মতামতটো তাত থাকিব লাগিব সেইকাৰণে এইখিনি গণসমাৱেশত যেতিয়া আমি প্ৰচাৰ কৰিম গণসমাৱেশৰ কাৰণে এই গণসমাৱেশত অসমীয়া ভাষী বুলি নকওঁ আপোনালোকৰ ফালৰ পৰা তাত গোটেইখিনি ওচৰৰ পাজৰৰ যিমানখিনি গোটেই কাৰ্বিলৰ যিমানখিনি ভাষী সন্থা বা যিমানখিনি খিলঞ্জীয়া আছে সকলোৱে আমি এক দিব লাগে সেইটো আপোনালোকক অনুৰোধ বুলি নহয় জনাইছো অনুৰোধ বুলি ক'লে নিজৰ পৰিয়ালক আমি কিয় আমি অনুৰোধ কৰিম নিজৰ এটা দায়িত্ব বুলি সদায়তো কৈ আহি আছো সেইকাৰণে আপোনালোকে সেইটো জনাইছো যে আমাৰ লগে আপোনালোকৰ এটা আলোচনা কৰাটো ভাল কাৰণ বস্তু কি হয় এতিয়া সদায় কৈছো যে আমি অসমৰ কাৰণে কি কৰা আমি কৰিছো অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই এইবাৰ ভাষা আন্দোলনত বিদেশী খেদা আন্দোলন প্ৰত্যেকটোৰ প্ৰতিটো আন্দোলনত আমিও মাত মাতি থিয় দি আহি আছো কৰবাত ক'ত হৈছে নিজৰ মাজত সেই এটা চিনাকি বা স্বীকৃতিৰ কাৰণে কৰবাত ভেদভাৱ এটা অভাৱখিনি তাতে হৈ আছে সেইকাৰণে চৰকাৰ